অটোগ্ৰাফ প্লিজ বুলি কোৱা ছোৱালীজনীৰ চকুত এইমাত্ৰ তেওঁৰ নতুন কিতাপখনৰ উন্মোচনৰ পৰা ওলাই অহা অনুৰাগ বৰুৱাৰ চকু কিছু পৰলৈ থৰ হ'ল। চকুযোৰ যেন অতি পুৰণি চিনাকি। লাহেকৈ বৰুৱাই চকু নমাই ID কাৰ্ডত থকা নামটো পঢ়িলে, স্নিগ্ধা জোনাক পৰাশৰ। আমাৰ ছোৱালী হ'লে তোমাৰ মোৰ নিকনেমেৰে নামটো ৰাখিম। ইউনিভাৰ্চিটিৰ বাটচৰাত বহি বৰণ্যাই তাক বহু বছৰৰ আগেয়ে কোৱা কথাটোৱে আকৌ মনত টোকৰ মাৰিলে। অনুৰাগীৰ ভিৰ ফালি অনুৰাগ বৰুৱাই গাড়ী লৈ যাবলৈ ধৰিলে। ঠিক সন্মুখত অলপ আগেয়ে দেখা চকুযোৰৰ সাঁচৰ এযোৰ চকু ৰৈ আছে। নাই, নোৱাৰি, এইযোৰ চকুত জিৰণি লোৱাৰ ম্যাদ এতিয়া উকলিল। মনতে ভাবি বৰুৱা গাড়ীত বহিল। নতুনকৈ লিখিবলৈ তেওঁক অলপ সময় লাগিব। গাড়ীৰ ছাউণ্ড ছিষ্টেমত তেওঁৰে কবিতাৰ অডিঅ' এটা বাজি আছিল। পালেইতো পিব নোৱাৰি মানিবেগ নহ'লে গৰ্ভৱতী, তুমি যে উত্তপ্ত ৰাছিয়ান ভটকা। অনুৰাগ বৰুৱা। পূৰ্ণিমাৰ স্নিগ্ধ জোন চাই তেওঁ বেলকনিত বহি আছে। বিশ্ববিদ্যালয়ত পঢ়া দিনবোৰত এনেকুৱা পূৰ্ণিমাবোৰত তেওঁ প্ৰায়েই হোষ্টেলৰ ছাদত বহি থাকে। পানীৰ টেংকি কেইটাত ভেজা দি পঢ়ি থকা বৰুৱাক হিয়া ভঙা প্ৰেমিকৰ আলাপৰ বাহিৰে যেন কোনো কথাই তাত আমনি কৰা নাছিল। যোনটোত তেওঁ বৰণ্যাক দেখা পোৱাৰ বিপৰীতে আকাশখন নিজৰ নিচিনা লাগিছিল। তেওঁৰ অৱশ্যে কোনোদিন কৃষ্ণচূড়াৰ তলে তলে বা প্ৰফেচাৰ কলনীৰ এন্ধাৰ ৰাস্তাটোত বৰণ্যাক লৈ ঘূৰি ফুৰাৰ অভ্যাস নাছিল। নাচি বাগি ঘূৰি ফুৰা ছোৱালীজনীৰ চকুহালত যে ইমান কিয় বিষাদ তেওঁ বুজিবই নোৱাৰিছিল। ভাৰ্চিটিৰ কথা মানেই বতাহ। ডিপাৰ্টমেণ্টৰ সন্মুখেৰে পাৰ হৈ যোৱা বৰণ্যাক দেখি লগৰজনীক কোন বুলি সোধা কথাটোৱে যে এদিন ভাৰ্চিটিৰ মুখৰোচক সংবাদ হৈ পৰিব ভবাই নাছিল অনুৰাগ বৰুৱাই। সি তাইৰ হোষ্টেলৰ সন্মুখেৰে পাৰ হৈ গ'লে ওপৰ মহলাৰ পৰা ভাহি অহা অনুৰাগ তোমাৰ বাবে গানটো যে নৰ্মেল হৈ থকা নাছিল বুজিব পৰা হৈছিল। বৰ বিশেষ কথা পতাৰ আগ্ৰহ নথকা ছোৱালীজনীয়ে এদিন আৰ্টছত চিধা চিধিকৈ কৈ গৈছিল, লগ পাবৰ মন থাকিলে মাৰ্কেটত আহিবা সন্ধিয়া, লোকৰ আগত খবৰ পঠিয়াই মোক আমনি নকৰিবা, হোষ্টেলত জোকালে ভাল নালাগে। সেইদিনা তাইক লগ কৰা নহ'ল। তথাপি কিবা ভাল লাগি গৈছিল হঠাৎ। বৰুৱাৰ কালি কিতাপখন ওলাল। ইতিমধ্যে বহুকেইটা অভিনন্দন সূচক ফোন কলৰ উত্তৰ দি বৰুৱাই ফোনটো এয়াৰপ্লেন মোডত থৈ দিলে। তেওঁ জোনটোলৈ চাই আছে। আজিও জোনটোত দেখোন সেই চকুহাল দেখিছে, হয়তো কালি দেখাৰ বাবে। বৰুৱাই এতিয়া ভাবিছে চকুহালৰ পৰা তেওঁৰ চকু কপাললৈ যাওঁতে ৰঙা ৰং দেখিছিল নেকি? নাই, মনত পৰা নাই। নতুনকৈ কিনি অনা ব্লুটুথ বক্সটোত বাজি আছে। বৰষা তোমাৰ মেঘালী চকুত কিহৰ